হেল্ল' গাইজ, আজি মানে ব্লগটো ৰাতিপুৱাই ষ্টাৰ্ট দিছোঁ। কালি আমি মানে পুখুৰী সিঁচিবলৈ অহা হৈছে। পুখুৰীটো ইমান ডাঙৰ 1.5 বিঘামান পুখুৰী হৈছে। পুখুৰীটো সিঁচি আমনিয়ে লাগি গৈছে, পানীয়ে নুশুকাইছে পুখুৰীটো। কি ক'ম আৰু, কালি ৰাতি ইয়াতে থাকিলোঁ, তম্বু চম্বু থৈ ইয়াতে জুই পোৱা হ'ল। এইফালে আহি আছে এনেই কালি ইয়াতে থাকি দিলোঁ। এতিয়া কিনো ক'ম আৰু, তাতে পুখুৰীটো দেখিছে কিমান ডাঙৰ, পুখুৰীটো সিঁচি আমনি লাগি গৈছে। তাৰপিছত এইটোৱে আৰু সেনেকৈ চলো। পুখুৰীটো সিঁচি হোৱাই নাই, কিন্তু আপোনালোকে পুখুৰীটো চাবই পাৰিছে। কিন্তু এতিয়ালৈকে আমি মাছ ধৰা কাৰ্যসূচী আৰম্ভ দি দিছোঁ। তুমি এটা দাঙি দেখাই দিয়া, এটা দাঙি দেখাই দিয়া। মাছ চাব পাৰে, এইটো শাল মাছ, এইটো শাল মাছ, এইটো জানো কেলা গৰৈ মাছ কি জানে আছে নাই কিবা মাগুৰ চাগুৰ। পুখুৰী সিঁচিয়ে হোৱা নাই, কিন্তু আমি মাছ ধৰা ষ্টাৰ্ট কৰি দিলোঁ। কাৰণ কিবা জচিলা মানুহ মাছ ধৰিম বুলি কিমান হেৰি কৰি দিছোঁ। এইফালে এনেই যাম দেই, পথাৰলৈ চাব পাৰে সেইফালে গজৰ ফালে। এইটো মাগুৰ ওলাইছে বোলে, এইটো মাগুৰ, এজনী কাৱৈ উল্টাকে সাঁতুৰিছে মাগুৰ। এতিয়া মাছটো ক'ত ধৰা আছে দেখাম দেই। মানে ইয়াত পুখুৰী হেৰি দি থোৱা আছে, তাতে মাছবোৰ আহিছে, অলপ তাতে ধৰা হৈছে মাছটো। এনেই যাম ৰখিবা, পথাৰলৈ দেখাম এই গজোৱাৰ ফালে। তালৈ যাম নেকি গাইজ। মানে এতিয়া আপোনালোকে চাবলৈ আমি পুখুৰী পাৰে গৈ থৈ আছোঁ দেই। কৈ দিয়া চুমু কিবা এটা কোৱা, আকৌ কিবা এটা আহে দেই। মাছ ওলাব বুলি কৈছেতো, আমি সেই মাছৰ আশাতেতো আহিছিলোঁ। মাছটো ওলাই নে নোলায়, এতিয়া কিসমত কা খেল এইবোৰ চব জানাই। কিছুমান জেগাত ওলাই। মই অলপ বস্তু এটা চাব, মেৰিগ'ল্ড বিস্কুট কেলে চুৰ কৰি অনা হৈছে। খাবলগীয়া হৈছে। নাই এইবোৰ নহয়, এইফালে এনেই যাম সেইফালে অলপ ফটো চটো বাৰু। বেলিটো এতিয়া ভালকৈ ওলাই আছে, এইফালৰ পৰা। সেইকাৰণে চাহ খোৱা নাই, কিন্তু মেৰিগ'ল্ড বিস্কুটটো লৈ আহিলোঁ। কিন্তু চাব আপোনালোকে আৰু এটা বস্তু দেখাম চাবগৈ। আপোনালোকে স্পাইডাৰমেনৰ ঘৰ দেখিছে নেকি? স্পাইডাৰমেনৰ মই আপোনাক ঘৰ বিচাৰিছোঁ চাবগৈ। স্পাইডাৰমেনৰ ঘৰ দেখাম আপোনালোকক অলপ নে কি? তুমি স্পাইডাৰমেনৰ ঘৰ দেখাম বুলি কৈছে, কি দেখাম নেকি? এই চৰাই হৈ গৈছে। স্পাইডাৰমেনৰ ঘৰ দেখা আপোনালোকক মই কৰোঁ ন। স্পাইডাৰমেনৰ যদি ঘৰ লাগে আপোনালোকে মোক কণ্টেক্ট কৰিব, আপোনালোকে মোক মেইল কৰিব পাৰে। মোৰ স্পাইডাৰমেনৰ ঘৰ দেখুওৱা হ'ব নেকি? স্পাইডাৰমেনৰ ঘৰ বিচাৰি গৈ আছোঁ, ৰখিবা। এইটো নতুনকৈ আহি গ'ল। এতিয়া মই আপোনালোকক কৈছিলে স্পাইডাৰমেনৰ ঘৰ, আমি এতিয়া স্পাইডাৰমেনৰ ঘৰৰ সন্ধানত গৈ আছিলোঁ। স্পাইডাৰমেনৰ ঘৰ মই পাই গৈছোঁ, আপোনালোকক দেখাম এতিয়া চাব দেই। আপোনালোকে যদি কেলা স্পাইডাৰমেনৰ এইটো স্পাইডাৰমেনৰ ঘৰ, এই ঘৰটো বনাবলৈ কিন্তু বহুত কষ্ট কৰে স্পাইডাৰমেনে। কিন্তু এই ঘৰটো ক'লে গ'লে স্পাইডাৰমেনৰ ঘৰ আপোনালোকে আহিব। স্পাইডাৰমেনৰ ঘৰ দেখালোঁ আপোনাক। এইবোৰ ঘৰ যদি আৰু নেক্সট টাইম লাগে, আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে। মোৰ মেইল ID দিয়া থাকিব, ভূপন শইকীয়া 36। সামগ্ৰী হ'লগৈ আৰু দেই বিকিবলৈ ৰাস্তাত। এনেই ঘৰৰ মুখতে উলিয়াই দিছোঁ তোমাৰ। হাল অলপ দাঙি দেখাই দিয়া। এনেই ৰিবিন এটা দেখাই দিয়া আকৌ টেষ্টিং আমাৰ গাইছক। ত' হেল্ল', ভিডিঅ'টো কালি ইমানতে মানে ৰাতি আৰু ভিডিঅ'টো বনাবলৈ আৰু মানে শক্তি নহ'লগৈ আৰু ভিডিঅ'টো কালি এড কৰা নহ'ল। আৰু ভিডিঅ'টো যদি চাই ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব। যদি নতুন এটা ভিডিঅ'লৈ আপোনালোকে চাব বিচাৰে, নটিফিকেশ্যন বেলটো অন কৰি থ'ব। আৰু এনেদৰে যাতে আপোনালোকে আমাক মৰম বেছি থাকে, তাৰে কামনাৰে নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম।